আজি আমাৰ শুক্লাই চাৰপাং মণ্ডল কাৰ্যালয় প্ৰাংগণত আমাৰ বিজেপি দলৰ কাৰণে ভাল খবৰ। UPPL আৰু BPFৰ পৰা 500জনতকৈ অধিক আজি আমাৰ বিজেপি দলৰ নীতি আদৰ্শ ভাল পাই জইনিং কৰিছে। অহাকালি সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আমাৰ শুক্লাত আহিব, শুক্লাই কেন্দ্ৰ পিলত। আৰু অহাকালি মুখ্যমন্ত্ৰী অহাৰ আগতে, সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী অহাৰ আগতে এইটো আমাৰ কাৰণে ভাল খবৰ, কিয়নো আমাৰ দলটো 500জন অধিক আমাৰ UPPL দলৰ আৰু BPF দলৰ পৰা যোগদান কৰিছে। এই যোগদানে আমাৰ দলটো শক্তিশালী কৰিছে, বৃদ্ধি কৰিলে। আৰু অহাকালি সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আমাৰ কেন্দ্ৰ পিলত শুক্লাত আহিব। আৰু অহাকালি আমি 20,000তকৈ অধিক মানে টাৰ্গেট কৰিছোঁ। আৰু আমাৰ অলৰেডি প্ৰস্তুতি আমাৰ হৈ গৈছে। ৰাইজে ইমান সঁহাৰি পাইছোঁ এইবাৰ। অহাকালি ইমান মানে ৰাইজে সঁহাৰি কৰি ৰাইজে অহাৰ কাৰণে আমাক মানে গাড়ী খুজিছে। আমি ভাবোঁ অহাকালি শুক্লাই চাৰপাঙত যে সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ মিটিং চবতকৈ বেছি সমাগমৰ মিটিং হ'ব বুলি আমাৰ এটা বিশ্বাস আছে। এইটো সম্ভৱ হৈছে আমাৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাসকলৰ কাৰণে আঁচনি অনাৰ কাৰণে, যেনে দৰিদ্ৰ মানুহৰ কাৰণে চুইজ আঁচনি অনাৰ কাৰণে, মহিলাৰ কাৰণে অৰুণোদয় আঁচনি, উদ্যমিতা আঁচনি, নিযুত মইনা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গৰীব কল্যাণ অন্ন যোজনা, য'ত আমি ৰেচন কাৰ্ড এজনত 5 কেজি পায়, 2জনত 10 কেজি পায়। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা, PM কিষাণ, সকলো বিজেপিৰ পৰা ৰাইজে উপকৃত হোৱাৰ কাৰণে মানে সকাহ পোৱাৰ কাৰণে এতিয়া বিজেপিৰ প্ৰতি ৰাইজে আকৃষ্ট হৈছে। আৰু বিজেপি দলক শক্তিশালী কৰাৰ কাৰণে BTCত বিজেপি দলক প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাইজে 22 তাৰিখ দিনটো কালি ৰখি আছে। আৰু অহাকালি আপোনালোকক জনাব সুখী হৈছোঁ, আমাৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ ৰাইজে মানে আদৰণি জনোৱাৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ।